আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। নমস্কাৰ, মই চুমকি অসমীয়া বোৱাৰী চুমকিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইলটো দেখি হয়তো আপোনালোকে গম পাইছেই যে আজি মোৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজি মোৰ সম্পূৰ্ণ ভিডিঅ'টো হ'ব এটা খুবেই টেষ্টি আৰু সোৱাদ লগা ৰেচিপি বাদামৰ চাটনিৰ ওপৰত। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলকচোন। মইনো এই চাটনিকণ কিদৰে বনালোঁ। মোৰ চাটনিকণৰ বাবে যি কেইবিধ সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইকেইবিধ হৈছে এয়া বাদাম, যিটো আজি আমাৰ ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হয়, আৰু লগতে লাগিব এটা জলকীয়া সোৱাদ অনুসৰি, আৰু লাগিব 4-5 ফুটামান নহৰু, আৰু লাগিব এটুকুৰ আদা। আদাৰ গোন্ধটো কিছুমানে বেয়া পায়, তেওঁলোকে আদাটো স্কিপ কৰিব পাৰে। মই ভাল পাওঁ, সেইকাৰণে মই আদা লৈছোঁ। আৰু এই চাটনিটোত পূৰণৰ বাবে আমাক লাগিব আধা চামুচ ক'লা সৰিয়হ, নৰসিংহ পাত, এটা শুকান জলকীয়া আৰু 2 চামুচমান জোখৰ মিঠাতেল। গতিকে এতিয়া বেছি দেৰি নকৰি আমি আমাৰ চাটনিকণ বনাই লওঁ বলকচোন। মই বাদামখিনি ভাজিবলৈ কেৰাহী এখন হাই ফ্লেমত 4-5 মিনিটমানৰ কাৰণে গৰম কৰি লৈছোঁ। আৰু তাৰপিছত কেৰাহীখন গৰম হৈ অহাত মই গেছৰ ফ্লেমটো অকণমান কমাই দি আমি লোৱা বাদামখিনি ইয়াত দি দিম। আৰু এইখিনি এতিয়া আমি ভাজিব লাগিব 3-4 মিনিটমানৰ কাৰণে। মনত ৰাখিব যাতে গেছৰ ফ্লেমটো আপোনালোকে হাই কৰি নিদিয়ে, নহ'লে বাদামখিনি জ্বলি যোৱাৰ চান্স থাকিব পাৰে। গতিকে এতিয়া আমি 3-4 মিনিটমানৰ কাৰণে বাদামখিনি ভালদৰে ভাজি ল'ম, যাতে বাদামখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলায় আৰু লগতে অকণমান ৰঙচুৱাও হৈ যায়। সেয়া আমি এতিয়া বাদামখিনি ভাজি আছোঁ। বেছি ভাজিব নালাগে, অলপমান ৰঙচুৱা হোৱালৈকে আপোনালোকে ভাজিলেই হ'ল, যাতে বাদামখিনি অকণমান ৰঙচুৱা হৈ যায় আৰু এটা খুব ধুনীয়া গোন্ধ ওলায় বাদামখিনিৰ পৰা। এয়া শুনিছেই, আমাৰ বাদামখিনি অকণমান ফুটিবলৈ লৈছেই, তাৰমানে আমাৰ বাদামখিনি ভাজ খাইছে ধুনীয়াকৈ। লৰাই থাকিব হেতাখনেৰে, নহ'লে বাদামখিনি জ্বলি যোৱা চান্স থাকে। এয়া দেখিছেই আপোনালোকে বাদামৰ বাকলিখিনি বাদামৰ পৰা এৰিবলৈ ধৰিছে, মানে বাদামখিনি আমাৰ ভাজ খাই গৈছে ধুনীয়াকৈ। আৰু খুব ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া আমি গেছটো অফ কৰি পেলাই এইখিনি এখন কাঁহীত বা বাতি এটাত উলিয়াই ল'ম ঠাণ্ডা হ'বলৈ। আমি এতিয়া ভাজি লোৱা বাদামখিনিৰ বাকলিখিনি এৰুৱাই ল'লোঁ। এইখিনি এতিয়া আমি মিক্সিং জাৰত গ্ৰাইণ্ড কৰিব লাগিব ভালকৈ চাটনিৰ বাবে। গতিকে বলকচোন আমি মিক্সিং জাৰত গ্ৰাইণ্ড কৰি লওঁ। এৰুৱাই লোৱা বাদামখিনি এতিয়া সৰু মিক্সাৰ জাৰটোত দি লৈছোঁ, যাতে ঘূৰিবলৈও সুবিধা হয় আৰু ধুনীয়াকৈ মিক্সিঙো হৈ যায় যাতে। এইখিনি মই ইয়াত দি লৈছোঁ, আৰু লগতে দিছোঁ এটা জলকীয়া, আৰু লগতে দিছোঁ 4-5 ফুটামান নহৰু সোৱাদ অনুসৰি, আৰু লগতে দিছোঁ এটুকুৰ আদা। এই গোটেইখিনি এতিয়া আমি আৰু অকণমান পানী মিক্স কৰি দিব আপোনালোকে। এই গোটেইখিনি এতিয়া আমি মিক্সিং কৰি ল'ম ভালকৈ মিক্সিত মাৰি। বাদামখিনি ভালদৰে মিক্সিং কৰি ল'ম মিক্সিত। এয়া আমাৰ এটা ধুনীয়া ফাইন পেষ্ট বনি ৰেডি হৈ গ'ল চাটনি জোখৰ। এতিয়া এইখিনি আমি এটা বাতিত উলিয়াই ল'ব লাগিব। ৰৈ লোৱা বাদামখিনি ধুনীয়াকৈ সৰু মিক্সিং জাৰত মিক্স কৰি ল'লোঁ। মই সৰু মিক্সিং জাৰটোৱে ব্যৱহাৰ কৰিছিলোঁ, যিহেতু নেকি চাটনি, আৰু চাটনি পিচিলে এনেও আমি সৰু মিক্সিং জাৰটোৱে ব্যৱহাৰ কৰোঁ, কাৰণ কিয় চাটনিৰ পৰিমাণটো সদায় কমেই হয় আৰু ঘূৰিবলৈও সুবিধা হয়। সেইকাৰণে ময়ো ধুনীয়াকৈ সৰু মিক্সিং জাৰটোতে দি পেলাই বাদামখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এয়া আমাৰ অলৰেডি চাওক 50% বাদামৰ চাটনি ৰেডি হৈয়ে গ'ল।
ইয়াত আমাৰ অকল এতিয়া পুৰণটো দিলেই হ'ল। পুৰণটো দিয়াৰ পিছত আমাৰ সম্পূৰ্ণভাৱে আমাৰ যি বাদামৰ চাটনি সেয়াত ৰেডি হৈ যাব। এতিয়া বাদামৰ চাটনি পুৰণৰ বাবে গেছটো অন কৰি সৰু চামুচৰ দৰীয়া হেতা এখন লৈ লৈছোঁ আৰু এই হেতাখন গৰম কৰি ল'ম অলপ সময় কাৰণে। আৰু হেতাখন গৰম হৈ অহাত মই ইয়াতে দিম 2 চামুচমান জোখৰ মিঠাতেল। মিঠাতেলখিনি গৰম হৈ অহাত মই ইয়াতে এতিয়া দিম আধা চামুচ জোখৰ ক'লা সৰিয়হ। ক'লা সৰিয়হখিনি ফুটি অহাৰ আপোনালোকে দেখিছে। এনেকুৱাতে মই ইয়াতে দিম 4-5 কিলোমান নৰসিংহ পাত। সাৱধান হ'ব সকলো, দেখিছে ন ফুটি উঠিছে কেনেকৈ। আৰু লগতে দিম এটা শুকান জলকীয়া। এইখিনি ভালদৰে ফুটি উঠাত মই এই বাদামৰ চাটনিখিনিত এতিয়া মিক্স কৰি দিম। চাওক মই কি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। খুব ধুনীয়া গোন্ধ এটা ওলাইছে চাটনিখিনিৰ পৰা। আমাৰ প্ৰায় বাদামৰ চাটনি ৰেডি হৈয়ে গ'ল। মই ইয়াত এটা বস্তু এড কৰিবলৈ পাহৰিলোঁ, সেইটো হৈছে নিমখ। আপোনালোকে সোৱাদ অনুসৰি নিমখ অকণমান এড কৰি দিব আৰু ভালকৈ আকৌ এবাৰ মিক্স কৰি দিব। ভালকৈ মিক্স কৰি দিব। এয়া এতিয়া আমাৰ বাদামৰ চাটনি অলম'ষ্ট ৰেডি হৈ গ'ল। চাটনিকণ টেষ্ট কৰি চাওঁ ব'লকচোন, মইনো আজি চাটনিকণ কেনেকৈ বনালোঁ। চাটনিকণ খুবেই ধুনীয়া হৈছে। এইকণ চাটনি আপোনালোকে ভাত বা ৰুটি সকলোৰে লগত খাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।